ভাৰতবৰ্ষত ইতিমধ্যে ব্ৰেষ্ট কেঞ্চাৰ ক্ষিপ্ৰগতিত বেছিকৈ হোৱা দেখা গৈছে আৰু ইতিমধ্যে মহিলাৰ কৰ্কট ৰোগবিলাকৰ ভিতৰত ব্ৰেষ্ট কেঞ্চাৰে 1 নম্বৰ স্থান অধিকাৰ কৰিছে। নগৰ অঞ্চলত প্ৰতি 28 গৰাকী মহিলাৰ ক্ষেত্ৰত এগৰাকী মহিলাৰ আৰু গ্ৰাম্য অঞ্চলত প্ৰতি 60 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাৰ স্তনৰ কেঞ্চাৰ হোৱা দেখা যায়। গতিকে যেতিয়াই মহিলা এগৰাকীৰ স্তনত বা ব্ৰেষ্টত কিবা অসুবিধা হয়, বিশেষকৈ যেতিয়া ব্ৰেষ্টৰ পেইন হয়, তেতিয়াই তেওঁ ভয় কৰে যে তেখেতৰ কেঞ্চাৰেই হ'ল নেকি। কিন্তু দেখা গৈছে যে প্ৰায় 95% অৰ্থাৎ 95% ক্ষেত্ৰতে এই স্তনৰ বিষবিলাকত কোনো কেঞ্চাৰ দেখা নিদিয়ে। নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু মেনপজ স্পেচিয়েলিষ্ট। গতিকে আমি আজি আলোচনা কৰিব ওলাইছো বৰ্ধিত হাৰত যিটো দেখা পোৱা গৈছে ব্ৰেষ্ট কেঞ্চাৰ আৰু ব্ৰেষ্ট পেইন দুয়োটাৰ মাজতে কিবা সম্পৰ্ক আছে নেকি। প্ৰায় 70% মহিলাৰে জীৱনৰ কোনোবা এটা সময়ত ব্ৰেষ্ট পেইন বা আমাৰ মেডিকেলৰ ভাষাত মাষ্টালজিয়া হোৱা দেখা যায়। এই মাষ্টালজিয়া বা ব্ৰেষ্ট পেইনটো বেছিভাগ ক্ষেত্ৰতে মাহেকীয়া বা ঋতুস্ৰাৱৰ লগতো সম্পৰ্ক থাকে। গতিকে মাহেকীয়া হৈ থকা মহিলাগৰাকীৰ আৰু লগতে পেৰিমেনপজ অৰ্থাৎ মেনপজ হোৱাৰ আগে আগে মহিলাসকলৰ এই মাষ্টালজিয়া বা ব্ৰেষ্টৰ পেইনটো বেছিকৈ হোৱা দেখা যায়। বিভিন্ন কাৰণ থাকে, আমি সেই বিষয়ে এতিয়া আলোচনা কৰিম। কিন্তু মেনপজৰ পিছতো কেতিয়াবা ব্ৰেষ্ট পেইন হোৱা দেখা যায়। গতিকে এই ব্ৰেষ্ট পেইনটো কেনেকুৱা ধৰণৰ হ'ব পাৰে, মহিলাগৰাকী প্ৰায় গধুৰ লগা যেন অনুভৱ কৰিব পাৰে বা ব্ৰেষ্টত তেওঁ খোচা বিন্ধা কৰা নিচিনা লাগিব পাৰে বা এফালে হ'ব পাৰে বা দুয়োফালে হ'ব পাৰে। কেতিয়াবা মাহেকীয়াৰ লগত সম্বন্ধ থাকিব পাৰে আৰু কেতিয়াবা মাহেকীয়াৰ লগত সম্বন্ধ নাথাকিব পাৰে। এই মাষ্টালজিয়া বা ব্ৰেষ্ট পেইনক আমাৰ মেডিকেলৰ ভাষাত 3 ভাগত বিভক্ত কৰা হৈছে, অৰ্থাৎ শ্ৰেণী বিভাগ কৰা হৈছে। সেইকেইটা হৈছে চাইক্লিকেল মাষ্টালজিয়া, নন চাইক্লিকেল মাষ্টালজিয়া আৰু এক্সট্ৰা মেমৰি মাষ্টালজিয়া। এইখিনি যদিও চাইণ্টিফিক যেন লগা কথা, তথাপি মই ক'বলৈ এইকাৰণে ওলাইছো, তেতিয়াহ'লে আপোনালোকে ভালদৰে বুজি পাব যে কিহৰ কাৰণে এই সকলোবিলাক ব্ৰেষ্ট পেইনে বেলেগ বেলেগ ধৰণৰ হয় আৰু ইয়াৰ চিকিৎসাও বেলেগ বেলেগ ধৰণৰ হয়। এই চাইক্লিকেল মাষ্টালজিয়াটো পিৰিয়ডছ অৰ্থাৎ মাহেকীয়াৰ লগত সম্পৰ্ক থাকে আৰু আমি জানো যে আমাৰ মহিলাসকলৰ 2টা প্ৰধান হৰমন থাকে। সেইকেইটা হৈছে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন। আৰু মাহেকীয়াকো 2টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে, এটা হৈছে প্ৰলিফাৰেটিভ ফেজ আৰু এটা হৈছে ছিক্ৰেটৰী ফেজ, বা আনহাতে আমি আকৌ বেলেগ ধৰণে যদি আমি শ্ৰেণী বিভাগ কৰোঁ, তাক আমি ফলিকুলাৰ বা লুটিয়েল ফেজ বুলি ক'ব পাৰোঁ। আৰু লুটিয়েল ফেজত এই প্ৰজেষ্টেৰন নামৰ হৰমনটোৰ প্ৰধান হৰমন হৈ থাকে, অৰ্থাৎ প্ৰজেষ্টেৰন হৰমনটো বেছিকৈ থাকে আমাৰ শৰীৰৰ ভিতৰত, আৰু এই প্ৰজেষ্টেৰন নামৰ হৰমনটোৱে ৱাটাৰ ৰিটেনশ্যন কৰে, যিটো কাৰণে মাহেকীয়াৰ পিছৰ ফালে দ্বিতীয় ভাগত ব্ৰেষ্টৰ গধুৰ লগাটো আমি সেইটো মাষ্টালজিয়াৰ ভিতৰত নপৰে। গতিকে যেতিয়া এগৰাকী মহিলাৰ ব্ৰেষ্ট বা স্তন গধুৰ লাগে মাহেকীয়াৰ আগে আগে, তেতিয়া সেইটো আমি মাষ্টালজিয়া বুলি নকওঁ আৰু সেইটো বুজাই দিয়া হয় তেখেতক যে এইটো মাষ্টালজিয়া নহয়, এইটো এটা সাধাৰণ এটা স্বাভাৱিক ঘটনা। কিন্তু কেতিয়াবা এই চাইক্লিকেল মাষ্টালজিয়াটো প্ৰি মেনষ্ট্ৰুৱেল চিণ্ড্ৰমৰ লগতো জড়িত হৈ থাকিব পাৰে। গতিকে কোনখিনি সময়ত এই চাইক্লিকেল মাষ্টালজিয়াটো আমি ট্ৰিটমেণ্ট কৰিব লাগিব, কেতিয়াবা দেখা যায় যে এই ইষ্ট্ৰজেন প্ৰজেষ্টেৰন নামৰ হৰমনটোৰ যিটো ৰেচিঅ' থাকে এই লুটিয়েল ফেজটো তেতিয়া বেলেগ হৈ যায়, বা আমাৰ এই ব্ৰেষ্টৰ যিটো টিচু বা কোষ থাকে, এই কোষবিলাকৰ চেঞ্চিটিভিটি টু প্ৰলেক্টিন হৰমনো বেছি হৈ যায়। গতিকে এইবিলাক চাইণ্টিফিক কথা যদিও কৈছোঁ, এইকাৰণে কৈছোঁ যে বস্তুবিলাক প্ৰত্যেকটো বস্তুৱে বেলেগ আৰু ইয়াৰ ট্ৰিটমেণ্টবিলাকো বেলেগ বেলেগ হয়। এই চাইক্লিকেল মাষ্টালজিয়াটো কেতিয়াবা কেফেইন অৰ্থাৎ কেফেইন থকা যিবিলাক খাদ্য বস্তু যেনে আমাৰ চাহ, কফি বা কোলা জাতীয় পানীয়ৰ লগতো জড়িত হৈ থাকে। যিসকল মহিলাই বেছিকৈ কেফেইন জাতীয় পানীয় খায়, তেওঁলোকৰ এই মাষ্টালজিয়া বা চাইক্লিকেল মাষ্টালজিয়াটো বেছি হোৱাৰ সম্ভাৱনা থাকে।
গতিকে আমি যেতিয়াই এগৰাকী মহিলাৰ মাষ্টালজিয়া বা পেইন ব্ৰেষ্ট পেইন লৈ আহে তেতিয়া আমি তেখেতক চাহ কফি বা কোলা জাতীয় পদাৰ্থবিলাক আমি খাদ্যবিলাক খাবলৈ বা কমাবলৈ কওঁ কাৰণ কেফেইন এটা বস্তু যিটোৱে ব্ৰেষ্ট টিস্যুবিলাকক প্ৰলেক্টিন হৰমনৰ কাৰণে হয়তো সেনচিটিভ কৰি দিয়ে বা যিকোনো কাৰণতে সি হৰমন কিবা তাৰতম্য কৰে যিটো কাৰণে মহিলাসকলৰ কিছুমান মহিলাৰ ব্ৰেষ্ট পেইন হ'ব পাৰে ইয়াৰ লগতে সাইক্লিক্যাল মাষ্টালজিয়া প্ৰেগনেন্সি বা গৰ্ভাৱস্থাৰ লগতো জড়িত আৰু মেনোপজাল হৰমন থেৰাপি অৰ্থাৎ যেতিয়া মেনোপজৰ মহিলা এগৰাকীক আমি হৰমন থেৰাপি দিওঁ ইয়াৰ লগতো জড়িত হৈ থাকিব পাৰে বা যিসকল মহিলাই মাহেকীয়া পিছুৱাবৰ কাৰণে বা আগুৱাবৰ কাৰণে দৰৱ খায় তেওঁলোকৰ ক্ষেত্ৰতো কেতিয়াবা সাইক্লিক্যাল মাষ্টালজিয়া দেখা পোৱা যাব পাৰে আৰু প্ৰায় 20 পৰা 30% ক্ষেত্ৰতে এই সাইক্লিক্যাল মাষ্টালজিয়াটো স্বতঃস্ফূৰ্তভাৱে বা স্পন্টেনিয়াছলি নাইকিয়া হৈ যায় আৰু কোনো চিকিৎসাৰ দৰকাৰেই নপৰে কিন্তু প্ৰায় 60% মহিলাৰ ক্ষেত্ৰত এই প্ৰবলেমটো ৰেকাৰেন্ট হয় অৰ্থাৎ বাৰে বাৰে আহি থাকে তেতিয়া আমি কিবা চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আৰু নন সাইক্লিক্যাল যেটো মাষ্টালজিয়া ই পিৰিয়ড বা মাহেকীয়াৰ লগত ৰিলেটেড নহয় আৰু প্ৰায় 1/3 ব্ৰেষ্টৰ পেইন এই নন সাইক্লিক্যাল মাষ্টালজিয়াৰ কাৰণে হয় নন সাইক্লিক্যাল মাষ্টালজিয়াটো সাধাৰণতে 40 ঊৰ্ধ্বৰ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় অৰ্থাৎ এই সকল মহিলা পেৰিমেনোপজাল বা মেনোপজাল গ্ৰুপৰ ভিতৰতে পৰে আৰু কাৰণবিলাক সাধাৰণতে ষ্ট্ৰাকচাৰেল বা এনাটমিক্যাল কাৰণত হয় আৰু প্ৰায় 5% ক্ষেত্ৰত নন সাইক্লিক্যাল মাষ্টালজিয়াটো এটা ব্ৰেষ্ট কেন্সাৰৰ লক্ষণ হ'ব পাৰে গতিকে কি কাৰণত নন সাইক্লিক্যাল মাষ্টালজিয়া দেখা পোৱা যায় ব্ৰেষ্ট সিস্ট বা ব্ৰেষ্ট টিউমাৰ ব্ৰেষ্ট এপসেছ ব্ৰেষ্ট কেন্সাৰ বা ডাক ইকটেচিয়া অৰ্থাৎ মিল্ক ডাকবিলাক ফুলি যোৱা যেটো বেমাৰ থাকে বা যদি ব্ৰেষ্টৰ হীৰাবিলাকৰ থ্ৰম্বোফ্লেবাইটিছ হৈছে হেতু মনৰোড ডিজিজ বুলিও কোৱা হয় বা যদি কুপাৰ্ছ লিগামেন্ট ব্ৰেষ্টৰ তলত থকা কুপাৰ্ছ লিগামেন্ট যদি ষ্ট্ৰেচিং হৈছে হেতু বিশেষকৈ গধুৰ ব্ৰেষ্টৰ বেছিকৈ দেখা পোৱা যায় তেতিয়াও ব্ৰেষ্ট পেইন মানুহগৰাকীয়ে অনুভৱ কৰিব পাৰে আপোনালোকে জানি আচৰিত হ'ব যে কিছুমান ঔষধেও ব্ৰেষ্ট পেইন কৰিব পাৰে কি ঔষধে ব্ৰেষ্ট পেইন কৰিব পাৰে কিছুমান হৰমন থেৰাপি যেনে ইষ্ট্ৰোজেন বা প্ৰজেষ্টেৰন হৰমন থেৰাপি দিয়া হৈছে বা মেনোপজাল হৰমন থেৰাপি দিয়া হৈছে বা অৰেল কন্ট্ৰাসেপ্টিভ বা গৰ্ভনিৰোধক পিল এইবিলাকেও কেতিয়াবা স্তনৰ বিষ কৰিব পাৰে আনকি কিছুমান হাৰ্টৰ ঔষধ বা প্ৰেছাৰৰ ঔষধ বা এন্টি ডিপ্ৰেছেন্ট এন্টি সাইকোটিক ঔষধেও কেতিয়াবা স্তনৰ বিষ কৰিব পাৰে এতিয়া আমি এক্সট্ৰা মেমৰি মাষ্টালজিয়াৰ বিষয়ে এক্সট্ৰা মেমৰি মাষ্টালজিয়াও হৈছে নন সাইক্লিক্যালে হ'ব কিন্তু এই ইয়াত বিষটো দেহৰ অন্য জায়গাত হৈছে কিন্তু ৰেফাৰ্ড পেইন ব্ৰেষ্টলৈ আহিছে ধৰক হাৰ্টৰ বিষ হৈছে বা লাংছত কিবা প্ৰবলেম হৈছে বা ওচৰৰ লিগামেন্ট বা লিগামেন্টৰ ষ্ট্ৰেচিং হৈছে বা বিষ হৈছে বা হাৰ্পিছ জোষ্টাৰ ইনফেকশন ক'বাত হৈছে তেতিয়া ব্ৰেষ্টলৈকে ওচৰলৈকে ৰেফাৰ্ড পেইন আহিব পাৰে গতিকে কিছুমান এনেকুৱা কাৰণ থাকে বা জিআই ৰিফ্লাক্স কিছুমানৰ গেষ্ট্ৰাইটিছ বেছি হৈছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো কেতিয়াবা তেওঁ ব্ৰেষ্টত পেইন অনুভৱ কৰিব পাৰে গতিকে এটো এক্সট্ৰা মেমৰি একাৰণে কোৱা হয় যে ইয়াৰ বিষৰ উৎসটো আন জায়গাত আছে কিন্তু বিষটো তেখেতে মহিলাগৰাকীয়ে স্তনত বা ব্ৰেষ্টত অনুভৱ কৰিছে ইয়াৰ লগতে কেতিয়াবা ইন্টাৰকষ্টেল নিউৰেলজিয়া বুলি কয় ওচৰৰ নাৰ্ভবিলাকত কিছু প্ৰবলেম হৈছে তেতিয়াও ব্ৰেষ্টতে পেইন অনুভৱ কৰিব পাৰে গতিকে ব্ৰেষ্টৰ পেইনটো বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আৰু বিভিন্ন কাৰণত হ'ব পাৰে গতিকে আপোনাৰ চিকিৎসকে ডায়াগনোচিছ কৰি তাৰ সঠিক কাৰণ নিৰ্ধাৰণ কৰি তাৰ চিকিৎসা দিব লাগিব এতিয়া চমুকৈ কিদৰে আমাৰ ব্ৰেষ্টৰ পেইনৰ আমি ডায়াগনোচিছ কৰো আৰু চিকিৎসা কৰো ডায়াগনোচিছ কৰিবৰ কাৰণে আল্ট্ৰাছনোগ্ৰাফি মেমোগ্ৰাফি আদি ব্যৱহাৰ কৰা হয় আৰু কেনেকুৱা ধৰণৰ টেষ্ট মহিলাগৰাকীক দিয়া হ'ব হেতু ডিপেন্ড কৰিব মহিলাগৰাকীৰ বয়স কিমান তেওঁৰ সমস্যা কেনেকুৱা আৰু তেখেতৰ কেন্সাৰৰ ৰিস্ক এছেছমেন্ট কেনেকুৱা হয়
কাৰণ যেতিয়া এগৰাকী মহিলা ব্ৰেষ্ট পেইন লৈ পেলাই ডক্টৰৰ ওচৰলৈ যায় তেতিয়া তেখেতৰ এটা পৰিয়ালত কেঞ্চাৰৰ হিষ্ট্ৰী আছে নেকি, অৰ্থাৎ তেওঁৰ পৰিয়ালত ব্ৰেষ্ট কেঞ্চাৰ বা অন্য কেঞ্চাৰৰ হিষ্ট্ৰী আছে নেকি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তাৰ পিছতেই তেখেতক মেমোগ্ৰাফি, আল্ট্ৰাছ'ন'গ্ৰাফি ইত্যাদি বিভিন্ন ধৰণৰ পৰীক্ষা কৰিবৰ কাৰণে দিয়া হয়। আৰু সাধাৰণতে 40ৰ ঊৰ্ধৰ মহিলাসকলক মেমোগ্ৰাফি আৰু লগতে এটা আল্ট্ৰাছ'ন'গ্ৰাফি দিয়া হয়। আৰু চাইক্লিকেল মাষ্টালজিয়াৰ ক্ষেত্ৰত সাধাৰণতে কোনো মেমোগ্ৰাফি দৰকাৰ নপৰে যদিহে তেখেতৰ বয়সটো কম আৰু কেঞ্চাৰ ৰিস্ক এছেছমেণ্টটো কম থাকে বা নাথাকে। চিকিৎসা বিষয়ে ক'বলৈ গ'লে দৰকাৰী কথাটো হৈছে যে মহিলাসকলে নিজৰ ব্ৰেষ্টৰ হেল্থটো ভালদৰে ৰাখিবৰ কাৰণে জানিব লাগিব। ইয়াৰ কাৰণে ৱেল ফিটেড আণ্ডাৰগাৰ্মেণ্টছ বা স্পৰ্টছ ব্ৰা পিন্ধাটো দৰকাৰ হয়। বিশেষকৈ যিসকল মহিলাই এক্সাৰচাইজ কৰে বা ফিজিকেলি খুব এক্টিভ হয়, কাৰণ লিগামেণ্ট ষ্ট্ৰেচিঙৰ কাৰণে যিটো ব্ৰেষ্ট পেইন হয় সেইটো তেওঁ প্ৰতিৰোধ কৰিব পাৰিব। লগতে এইটো কম যে এক্সাৰচাইজটো মহিলাসকলৰ কাৰণে অতিকে দৰকাৰ হয়, কাৰণ এক্সাৰচাইজে এণ্ডৰফিন নামৰ হৰমন ৰিলিজ কৰে আৰু এইটো হৰমনে ব্ৰেষ্ট পেইন কমোৱাত সহায় কৰে। যিসকল মহিলাই কেফেইন জাতীয় খাদ্য বেছিকৈ খাই আছে বা পানীয় বেছিকৈ খাই আছে তেওঁলোকে এইটো কমাব লাগে আৰু খাদ্যত ফেট কণ্টেণ্টটো কমাবৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু ইয়াৰ লগতে সয়াবিনযুক্ত আহাৰ বা ছয় ফুড খাদ্যত ইনক্লুড কৰিব লাগে, কাৰণ এইটো দেখা গৈছে যে সয়াবিন জাতীয় আহাৰে ব্ৰেষ্টৰ পেইন কমোৱাত সহায় কৰে। চাইক্লিকেল মাছালজি যদি হয়, বিশেষকৈ যদি বেছি দিনৰ কাৰণে আছে, তেতিয়াহ'লে মানুহগৰাকীয়ে কোল্ড পেক আৰু হট পেক ইত্যাদি লৈ পেলাইও তেওঁ চাব পাৰে, কাৰণ ইয়াৰ দ্বাৰা ব্ৰেষ্ট পেইন কমোৱাত সহায় হয়। কিছুমান ভিটামিন যেনে B1, B6, ভিটামিন ই এইবিলাক ভিটামিনে ব্ৰেষ্ট পেইন কমোৱাত সহায় কৰে। আৰু লগতে আন এটা বস্তু যিটো আমি ইভিনিং প্ৰাইমৰোজ অইল বুলি কওঁ আৰু ফিছ অইল, এইবিলাকে ব্ৰেষ্ট পেইন কমোৱাত সহায় হয়, কাৰণ ইয়াত গামা লিননিক এচিড বুলি এটা দৰকাৰী ওমেগা 3 ফেটি এচিড থাকে, যাৰ দ্বাৰা ব্ৰেষ্ট পেইন কমাবৰ কাৰণে নন চাইক্লিকেল আৰু চাইক্লিকেল দুয়োটা ব্ৰেষ্ট পেইনৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। কিন্তু নিজে এইটো ল'বলৈ কেতিয়াও চেষ্টা কৰিব নালাগে, কাৰণ গামা লিননিক এচিডে চিজাৰ থ্ৰেছহোল্ডটো কমাই দিয়ে, অৰ্থাৎ এপিলেপসি থকা মানুহ বা চিজোফ্ৰেনিয়া থকা মানুহ বা আন কিছুমান অসুখত এই গামা লিননিক এচিড থকা ইভিনিং প্ৰাইমৰোজ অইলটো দিব পৰা নাযায়। কিছুমান মহিলাৰ ক্ষেত্ৰত হৰমন থেৰাপিও দিব লগা হয়, যদিও কেতিয়াবা হৰমন থেৰাপিৰ কাৰণেই ব্ৰেষ্ট পেইন হয়, কিন্তু কেতিয়াবা হৰমন থেৰাপি দিয়াৰ পিছতহে ব্ৰেষ্ট পেইন কমি যায়। ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ হৰমন থেৰাপি আছে আৰু ডক্টৰে সেইটো দৰকাৰী যিটো হয় সেইটো মহিলাগৰাকীক দিবৰ কাৰণে চেষ্টা কৰে। এতিয়া আহোঁ অতি দৰকাৰী কথাটো, সেইটো হৈছে ব্ৰেষ্ট কেঞ্চাৰৰ ৱাৰ্নিং চাইন্স কি কি। যদি স্তনত বা ব্ৰেষ্টত পেইনলেছ লাম্প হৈছে, অৰ্থাৎ বিষ নথকা কিবা গোটা বস্তু আপুনি অনুভৱ কৰিছে, যদি ওপৰৰ ছালখন ৰিট্ৰেকশ্যন হৈছে বা ভিতৰলৈ সোমাই গৈছে, এইটো আমি ডিম্পলিং বুলি কওঁ, যদি ব্ৰেষ্টৰ নিপল ৰিট্ৰেকশ্যন হৈছে, অৰ্থাৎ এটা ব্ৰেষ্টৰ নিপল ভিতৰলৈ সোমাই গৈছে বা ব্ৰেষ্টৰ কোনোবা এটা জাগা বা ঠাই ৰঙা পৰি গৈছে বা তাৰ ওপৰৰ ছালখন ইনফ্লেমেশ্যন হৈ এৰাই গৈছে, বা যদি নিপলৰ পৰা ডিছচাৰ্জ হৈছে, বিশেষকৈ যদি তেজৰ নিচিনা ডিছচাৰ্জ হৈছে, তেতিয়াও অলপমান চিন্তাৰ কাৰণ আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত দৰকাৰ হয়। ইয়াৰ লগতে যদি কেতিয়াবা আপুনি কাষলতি তলত বা ডিঙিৰ ওচৰত কিবা গুটিৰ নিচিনা গোটা অনুভৱ কৰিছে, যদিও ব্ৰেষ্টত একো অনুভৱ কৰা নাই, তেতিয়াও ব্ৰেষ্ট কেঞ্চাৰৰ সেইটো লক্ষণ হ'ব পাৰে। এইখিনি কথাই যদি আপোনালোকক উপকৃত কৰিছে, তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মই যিমানখিনি পাৰোঁ কমেণ্টৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।